আমাৰ আজিকালি বৰ্তমান জীৱনটো আমাৰ বহুত বিজি হয় আপোনাৰ আমাৰ কি বহুতে আপোনাৰ ধৰি লওক বহুতে আপোনাৰ একে ঠাইতে বহি আপোনাৰ কম্পিউটাৰত কাম কৰিব লগা হয় বা আপোনাৰ ধৰি লওক হালি বহুত টাইম আপোনাৰ কাম কৰিব লগা হয় বা আমি কি বহুত টাইম আমি হালি ফেচবুক চোৱা বা মোবাইলটো আপোনাৰ পিটিকি থকা আপোনাৰ এইবিলাক আমাৰ কাম কৰিব লগা হয় বা আমি এইবিলাক কাম কৰোঁ তো তাৰ ফলত আমাৰ এটা বহুত মানুহৰে আমাৰ এটা কি সমস্যা হোৱা দেখা যায় সেইটো হৈছে আপোনাৰ কি চাৰ্ভাইকেল স্পণ্ডলাইটিছৰ আপোনাৰ সমস্যা তো এই চাৰ্ভাইকেল স্পণ্ডলাইটিছৰ সমস্যাৰ পৰা আপোনালোকে কেনেকৈ মুক্ত হ'ব তো তাৰ কাৰণে মই আপোনালোকক দুটা টিপছ দেখুৱাই দিম এই টিপছ দুটা আপোনালোকে কৰিব সদায় আপোনালোকে 5 বাৰকৈ কৰিব আৰু আপোনালোকে অন্ততঃ এমাহ কৰি চাওক ইয়াৰ ৰিজাল্ট আপোনালোকে নিজে আপোনালোকে গম পাব তো ফাৰ্ষ্ট টিপছটো মই দেখাই দিছোঁ চাব তো ফাৰ্ষ্ট টিপছটো হৈছে আপোনালোকে গলটো আপোনালোকে এনেকৈ আপোনাৰ এবাৰ যদি আপোনালোকে এণ্টি ক্লকৱাইজ ডাইৰেকশ্যনত ঘূৰাই তাৰপিছত নেক্সট বাৰ আপোনালোকে কি কৰিব লাগিব এণ্টি ক্লকৱাইজ ডাইৰেকশ্যন যদি এবাৰ যদি আপোনালোকে গলটো একদম ৰিলেক্স টাইপৰ একদম ৰিলেক্সেশ্যন একদম পূৰা লাহে লাহে একেবাৰে যদি গলটো আপোনালোকে এবাৰ ঘড়ীৰ কটাৰ দিশত ঘূৰাই আপোনাৰ ক্লকৱাইজ ডাইৰেকশ্যনত এবাৰ আপোনালোকে কি কৰিব এণ্টি ক্লকৱাইজ ডাইৰেকশ্যনত গলটো লাহে লাহে একদম ঘূৰাব আপোনাৰ একদম ৰিলেক্সেশ্যন টাইপত আপোনাৰ যাতে জোৰ জবৰদস্তি নহয় তো এই কামটো আপোনালোকে দৈনিক আপোনালোকে 5 বাৰকৈ কৰিব আৰু নেক্সট ষ্টেপটো হৈছে মই দেখাই দিছোঁ আপোনালোকে এনেকৈ হাত দুখন ল'ব আপোনাৰ এনেকৈ হাত দুখন লৈ এনেকৈ গলটো চিধা কৰি ৰাখিব একাকৈ নহয় এবাৰ যদি এনেকৈ আপোনালোকে ঘড়ীৰ কটাৰ দিশত ক্লকৱাইজ ডাইৰেকশ্যনত ঘূৰাই নেক্সট বাৰ আপোনালোকে কি এণ্টি ক্লকৱাইজ ডাইৰেকশ্যনত আপোনালোকে এনেকৈ আপোনাৰ ক্লকৱাইজ ডাইৰেকশ্যনত এনেকৈ আপোনাৰ যদি 5 বাৰকৈ ঘূৰাই আৰু নেক্সট 5 বাৰ এণ্টি ক্লকৱাইজ ডাইৰেকশ্যনত এনেকৈ 5 বাৰ ঘূৰাব এই দুটা ষ্টেপ আপোনালোকে কৰি চাওক এমাহ কৰি চাওক আপোনালোকে নিজে ইয়াৰ ৰিজাল্ট গম পাব তো ফ্ৰেণ্ডসকল ধন্যবাদ